নমস্কাৰ, কি খবৰ সকলোৰে? আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। নিশ্চয় আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো এতিয়ালৈকে ঠিকেই আছোঁ বাৰু। কিন্তু সঁচাকৈ বাহিৰৰ পৰিস্থিতি খুবেই ভয় লগা। এইবাৰ যোৱাবাৰো আছিলে, কিন্তু যোৱাবাৰতকৈও এইবাৰ কৰোণাৰ যিটো আতংক সেইটো সাংঘাতিক বেছি হৈছে আৰু পৰাপক্ষত বাহিৰলৈ নোযোৱাই ভাল। আৰু উপায় যেতিয়া নাই, তেতিয়া যদি ওলাবই লাগে তেতিয়াহ'লেও প্লিজ মাস্ক পৰিধান কৰিব, চেনিটাইজাৰ লগত ৰাখিব আৰু পাৰিলে মাস্কটো দুখন পিন্ধক। আমিতো দুখন পিন্ধি যাওঁ, কাৰণ আজিকালি এখনেৰে কাম নহয় যেনেই লাগে। গতিকে দুখন আমি পিন্ধোঁ আৰু বহুতকে দেখিছোঁ দুখন পিন্ধে আজিকালি। পিন্ধাটো দৰকাৰো, আপোনালোকেও পিন্ধক। সাংঘাতিক ভয় লগা পৰিস্থিতি হৈছে। তো এতিয়া যোৱা বছৰটো এনেকৈয়ে সকলোৱে পাৰ কৰিলে ঘৰতেই থাকি। এই বছৰো সেই একেই ট্ৰেণ্ড আকৌ আহি গ'ল। এইবছৰ ভাবিছিলোঁ অকণমান নৰ্মেল হ'ব আৰু কিবা আশাৰ সঞ্চাৰ হ'ব, কিন্তু এইবছৰো সেই একেই কাহিনী। মোৰ ছোৱালীজনীয়ে যোৱাবাৰ স্কুল বন্ধ হ'ল, চাৰিওফালে অনলাইন ক্লাছ হ'ল, তাই ভালেই পালে যোৱাবাৰ। তোমাৰ লগত থাকিব পাইছোঁ মা, তোমাৰ আৰু দেউতাৰ লগত থাকিব পাইছোঁ, ভালেই পাইছোঁ। কিন্তু এইবাৰ তাইৰো আৰু বৰ লাগিছে আৰু তাইও বিৰক্তি অনুভৱ কৰিছে। তাই কৈ আছে বাহিৰত যাব মন গৈছে, বাহিৰত ফুৰিব যাব মন গৈছে। যাবই, আমি ডাঙৰবিলাকৰে ইমান বিৰক্তি লাগিছে, সিহঁতক সৰু ল'ৰা ছোৱালী সিহঁতৰতো আৰু কিমান বৰ লাগিছে, কাৰণ এটা একঘেয়ামীৰ নিচিনা হৈ গৈছেতো কথাবিলাক। তো এনেকুৱা যি কি নহওক, আজি এটা মই খুব জানিবলগীয়া ছাবজেক্ট লৈ আহিছোঁ আৰু মোৰ আজিৰ টপিকটো হৈছে বাচ্ছাবিলাক, আমাৰ সৰু ল'ৰা ছোৱালীবিলাক কিয় ইনচিকিউৰ ফিল কৰে। সিহঁতে কেতিয়াবা যে খুব ইনচিকিউৰ ফিল কৰাৰ নিচিনা কৰে। সিহঁতে চাবচোন, আপুনি মন কৰিব, কেতিয়াবা সুধি দিবে, পটককৈ সুধি দিয়ে, মা তুমি মোক ভাল পোৱানে, দেউতা তুমি মোক মৰম কৰানে? এনেকুৱা ধৰণৰ কুৱেশ্যনৰ আপুনি মুখামুখি হৈছেনে? মোক জনাবচোন, যদি হৈছে মোক কমেণ্ট কৰি জনাব। মই কিন্তু হৈছোঁ। গতিকে সিহঁতে বাৰু কিয় ইনচিকিউৰ ফিল কৰে? আজিকালিতো আমাৰ সকলোৰে এটা ল'ৰা, এটা ছোৱালী। গতিকে সিহঁতকতো কিমান মৰম আদৰ কৰা যায়, কিমান পেম্পাৰিঙৰ মাজত ৰখা যায়, তাৰপিছতো ইমান ইনচিকিউৰিটি। গতিকে আমি আজি সেইটো টপিকৰ বিষয়ে অকণমান থুলমূলকৈ এটা আলোচনা কৰিম বুলি ভাবিছোঁ। তো প্ৰথম কথা হৈছে, আমি চাগে ক'ৰবাত এই বিজি লাইফটোত হেৰাই গৈছোঁ। আমি কম্পিটিশ্যনৰ দৌৰতেই হওক বা কিহৰ কাৰণে আমি নিজক প্ৰতিষ্ঠা কৰোৱাৰ যিটো দৌৰ, সেই দৌৰত চাগে আমি আমাৰ বাচ্ছাবিলাকক পিছ পেলাই থৈ আহিছোঁ। গতিকে আমাৰ গুৰুত্বটো চাগে সিহঁতৰ প্ৰতি অকণমান কমিছে, সেইকাৰণে সিহঁতে সেইটো ফিল কৰে। আজি আপুনি বাচ্ছাটোৰ লগত থাকিও আপুনি বাচ্ছাটোৰ লগত নথকাৰ নিচিনা, কাৰণ সিহঁতৰ লগত 100% হয়তো এংগেজ হ'ব পৰা নাই, সেইকাৰণে সিহঁতে ইনচিকিউৰ ফিল কৰে। কাৰণ আজিকালি সৰু নিউক্লিয়াৰ ফেমিলি। গতিকে মাক দেউতাক আৰু বাচ্ছাৰ বাহিৰে ফেমিলিটোত আৰু অন্য কোনো সদস্য প্ৰায় নাথাকাৰ নিচিনাই। আৰু যিবিলাক ঘৰত থাকে সিহঁত চাগে ইমান ইনচিকিউৰ ফিল নকৰে সিহঁতে, আৰু যিবিলাক ঘৰত নাথাকে সেই ঘৰৰ ল'ৰা ছোৱালীবিলাকে বেছিকৈ ইনচিকিউৰিটি ফিল কৰে। গতিকে সিহঁতৰ লগত যিমান পাৰি সিমান টাইম স্পেণ্ড কৰক, যিমান পাৰি সিহঁতক সময় দিয়ক, সিহঁতৰ কথাবোৰ মনোযোগেৰে শুনক।
আমি কি কৰোঁ, আমি আমাৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া আমাৰ লগত আপোনাৰ ল'ৰাটোৱেই হওক বা আপোনাৰ ছোৱালীজনীয়ে হওক, যেতিয়া আমাৰ লগত কিবা এটা কথা সিহঁতে মানে পাতিব খোজে, আমি চুপ কৰি দিওঁ সিহঁতক, মনে মনে থাকাচোন, কি ইমান বকি থাকা, এনেকৈ নকওঁ জানো? কিন্তু একচুৱেলি সেইটো ভুল, সেইটো ক'ব নালাগে। সেইটো সেনেকুৱা ভুল ময়ো কৰিছোঁ, মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰাই কৈ আছোঁ। সেইটো ভুল, সেইটো কৰিব নালাগে। আমি সিহঁতৰ প্ৰত্যেকটো কথাই মনোযোগেৰে শুনিব লাগে। তাৰপিছত আমি সিহঁতক বুজাব লাগে যে মা এইটো বেয়া বা এইটো ভাল বা এইটো এনেকৈ কৰা, সেইটো তেনেকৈ কৰা, তাৰপিছত বাকীবিলাক কথা আহে। কিন্তু প্ৰথমে আমি সিহঁতৰ কথাবিলাক মনোযোগেৰে শুনিব লাগিব, সিহঁতক ইম্পৰ্টেঞ্চ দিব লাগিব, প্ৰত্যেক সৰু সৰু কথাত সিহঁতক ইনভলভ কৰিব লাগিব, সিহঁতক ফিল কৰাব লাগিব যে সিহঁতক ঘৰখনৰ মানে ইম্পৰ্টেণ্ট মেম্বাৰ। মোৰ ছোৱালীজনীয়ে কেতিয়াবা কয়, মানে কিবা এটা যদি সৰু কথাও মানে আমি ছাপ'জ মই মোৰ হাজবেণ্ডৰ লগত ডিছকাছ কৰি আছোঁ, তাই আহি পাই পেলাই যেতিয়া মানে শুনিছে যে এনেকুৱা কথা, তাই মানে মা মোক কিয় কোৱা নাই, মই ঘৰৰ ফেমিলি মেম্বাৰ নহয় নেকি, এনেকৈ ক'ব। তাই খুবেই চেঞ্চিটিভ, বহুত মানে আজিকালি ল'ৰা ছোৱালী মেক্সিমামেই বহুত বেছি চেঞ্চিটিভ। গতিকে সিহঁতক প্ৰত্যেকটো কথাই জনাওক, ঘৰৰ মানে যিখিনি পাৰি সিহঁতৰ লগত ডিছকাছ কৰি পেলাইহে কৰিব, বা সিহঁতকো ডিছকাশ্যনত মানে পাৰ্টিচিপেট কৰাব, তেতিয়া সিহঁতে মানে সেই ইনচিকিউৰিটিটো নাহে সিহঁতৰ। আৰু যিমান পাৰি সিহঁতৰ লগত টাইম স্পেণ্ড কৰক। সিহঁতৰ পঢ়াৰ সময়ততো পঢ়াই বাৰু, সকলোৱে পঢ়ায়, তাৰ উপৰিও সিহঁতৰ লগত আপুনি নাচক, গান গাওক, সৰু হৈ পেলাই সিহঁতৰ নিচিনা, সিহঁতৰ ফ্ৰেণ্ড হৈ পেলাই আপুনি খেলক, সিহঁতৰ লগত চব কৰক। তেতিয়া মানে সিহঁতৰ মানে মাইণ্ডৰ পৰা এই ইনচিকিউৰিটিটো নোহোৱা হ'ব। আৰু যিবিলাক ৱৰ্কিং হয়, মাক দেউতাক দুয়োক চাকৰি কৰে, গতিকে তেওঁলোকে কি হয়, তেওঁলোকে বাচ্ছাটোক সিমান টাইম দিব নোৱাৰে। যিবিলাকৰ ঘৰত ককাক থাকে, আইতাক থাকে, সিহঁতৰতো কথা বেলেগ বাৰু, সিহঁতে হেৰি হয়, ককাক আইতাকৰ লগতে দিনটো খেলি মেলি থাকে। কিন্তু যাৰ ঘৰত কাম কৰা ছোৱালীৰ লগত এৰি থৈ যায়, সিহঁত খুব বেছি ইনচিকিউৰিটিত ভোগা দেখা যায়। গতিকে তেতিয়া তেনে ক্ষেত্ৰত আপুনি কি কৰিব, বহুত বেছি টাইম দিব নোৱাৰিলেও অফিচৰ পৰা অহাৰ পিছত সিহঁতক আপুনি মৰমেৰে ওচৰত বহাই ল'ব, লৈ পেলাই আপুনি সুধিব দিনটো কি হ'ল, কি কৰিলা, কি খেলিলা, এনেকুৱা ধৰণৰ কথাবিলাক ক'ব। সিহঁতক মৰমেৰে একবাৰ সাবতি ল'ব, কাৰণ এই সাবতি ল'লেও সিহঁতে, এই যে বাচ্চাক আমি এনেকৈ সাবতি লওঁ, এইটোৱে কিন্তু সাংঘাতিক মানে ঔষধৰ কাম কৰে, সিহঁতক মানে খুব ছিকিউৰ্ড ফিল কৰায়। গতিকে এইটো কৰক। আৰু সিহঁতৰ লগত মানে যেতিয়া ডিনাৰ কৰিব, তেতিয়া সিহঁতৰ লগতে বহি লৈ পেলাই কৰক, সিহঁতৰ লগত বহি ডিনাৰ কৰক। বা ৰাতি শুব যে যাব বিচনাত, তেতিয়াও সিহঁতৰ লগত মানে কিছুমান সৰু সৰু কথা মানে ডিছকাছ কৰিব পাৰে, বা কিছুমান বেড টাইম ষ্টৰী কিছুমান সিহঁতক ক'ব পাৰে। তেনেকৈও সিহঁতৰ মনত স্ফূৰ্তি আহিব, মনৰ পৰা সকলো ইনচিকিউৰিটি নোহোৱা হ'ব। গতিকে তেনেকৈও আপুনি সিহঁতক মানে ছিকিউৰ্ড কৰাব পাৰে, বা তেনেকৈ সিহঁতৰ লগত টাইম স্পেণ্ড কৰিব পাৰে। তো এইটোৱেই কথা। বাচ্ছাবিলাকৰ আহে ইনচিকিউৰিটি, সিহঁতৰ আহে। গতিকে সিহঁতৰ লগত বহুত যিমান পাৰে সিমান টাইম স্পেণ্ড কৰক, সিহঁতক সকলো কথাত এংগেজ কৰক। আৰু পৰাপক্ষত মাৰধৰ নকৰিব নালাগে। মোৰো অৱশ্যে খংটো অকণমান বেছি, মোৰো মানে কেতিয়াবা হাত উঠে, কিন্তু যিমান পাৰি সিমান মানে চেষ্টা কৰোঁ আৰু আজিকালি, যাতে মই মানে হাত নুঠে যাতে, কাৰণ মাৰধৰ কৰিলেও সিহঁতে খুব ইনচিকিউৰ্ড ফিল কৰে। সিহঁতক ভালকৈ কথাটো বুজাই দিয়ক মৰম কৰি, তেতিয়া সিহঁতে বুজিব, নিশ্চয় বুজিব। আৰু তেতিয়া মাৰধৰ বেছিকৈ কৰি থাকিলেও সিহঁতে ভাবিব পাৰে মোৰ মায়ে বা মোৰ দেউতাই মৰম নকৰে, কাৰণ সিহঁত সৰু আছে, সিহঁতে নাজানে যে সিহঁতৰ ভালৰ কাৰণে মানে হেৰি কৰা হৈছে। গতিকে আমি যিমান পাৰোঁ সিহঁতৰ লগত সৰু হৈ থাকি পেলাই হেৰি কৰিব লাগে, চব মানে সিহঁতৰ লগত টাইম স্পেণ্ড কৰিব লাগে, তেতিয়া সিহঁতৰ মনৰ মাজত থকা ইনচিকিউৰিটিবিলাক নোহোৱা হয়। তো
তো এইখিনিয়ে আৰু মোৰ কথাখিনি যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টি লাইক কৰিব আৰু এইখিনি বেলেগৰ লগতো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব এইখিনি আৰু দিনকাল ভাল নহয় ভালকৈ সাৱধানে থাকিব তো আজিলৈ আহিছোঁ ধন্যবাদ।